हेलो फ्रेंड्स वेलकम टू भूयास ब्लॉग और आज ख्रिसमास 25 डिसेम्बर ऑफिसर पर जीतु अहा देरी सो घरते अकमान भंटीहते मिली भागी एडाल एक्समास ट्री बनाइছে ऑल यू कैन सी सो आज तेनेके कतो उल्टे যাব পৰা নাই কাৰণ যেটো অফিসৰ পৰা অহা দেৰি হ'ল আৰু সকলোকে মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা বৰদিনৰ শুভেচ্ছা থাকিল আৰু লগতে আগন্তুক নতুন বছৰটো যাতে ভাল হওক সবৰ কাৰণে সো এন্ড উইশ ইউ এ মেৰি ক্ৰিসমাস টু অল অফ ইউ আহক আজি কি কৰিছো চাম হেল্ল' ফ্ৰেণ্ডছ আজি খ্ৰীষ্টমাছ বুলি ঘৰতে অকণমান চিকেন বনাইছোঁ চ' বাহিৰতে বনাই আছোঁ জুইত মোৰ ভণ্টি আছোঁ এই বনাই আছোঁ সেইফালে ডেটছ আৱাৰ জিমি চ' বনাই আছোঁ কাৰণ এতিয়া যিহেতু কথা এটা হ'ল যে আমাৰ ঘৰত চিকেন তেনেকৈ চৌকাত বনাব নিদিয়ে আমি বাহিৰতে বনাই আছোঁ খৰিত সেইটো আৰু চবেই লগে ভাগি মিলি বনাই আছোঁ আৰু যদি ইমান ঠাণ্ডাৰ কাৰণে বিশেষ তেনেকুৱা কোনো আয়োজন কৰা হোৱা নাই খ্ৰীষ্টমাছ বুলি আৰু বৰদিন বুলি আৰু চবেই লগে ভাগে এসাঁজ খাম সেইটোৱে আৰু মেৰি ক্ৰিসমাस गाइस हम ऑफिस पर दिखी आहि बेसे मुघत क्रिसमस बोली इसका भी ब्लॉग बनाएगा क्या हां तो बनेगा कौन दिखी आहि बेसे ई बेचारा जुई पे আছে আমার ঘর बोलो बाकी ठीक है ना अच्छा रुको 7 से 9 बजे 9 बजे बढ़िया ना नया टाइम में हां काम कर रहे हैं हां और कैसा लग रहा है आपको आगे आपके बढ़िया लग रहा है हां देखो तो मुंह तो पूरा लाल हो गया रे Christmas Eve and chicken is cooking on fire और रिशित और बोलो कैसा लग रहा है बढ़िया लग रहा है रोकड़ा जाके यहाँ पे चिकन खा के अच्छा लग रहा है चिकन खा लिया आपने टेस्ट कर लिया चलो ठीक है कोई नहीं सो एवरीबॉडी इज एंजॉयिंग इंडिया ओन वे सो नोबडी शुड क्रिटिसाइज हिज और हर बिलीफ और हिज और रिलीजन इसमें रिलीजन कोई बात नहीं है सो एवरीबॉडी इज एंजॉयिंग इंडिया ओन वे যোনে যেনেকৈ পাৰে সেনেকৈ এনজয় কৰিছে সেইটোৱে চ' মাই বিলিভ ইজ ডেট চ' আমি যেনেকৈ পাৰে সেনেকৈ এনজয় কৰিছোঁ চ' চিয়া ফ্ৰেণ্ডছ চ' বৰ্তমান মই আছোঁ ৰুদ্ৰাক্ষ মনত আৰু যোৱাকালি যিহেতু মই আহিব নোৱাৰিলোঁ আৰু আজি তেখেতসকলে কেনেদৰে চেলিব্ৰেশ্যন কৰিছে মই চাবলৈ আহিছোঁ আহক চাওঁ নমস্কাৰ বন্ধুসকল আজি হৈছে খ্ৰীষ্টমাছ নাইট চ' মই ওলাই আহিছোঁ অকলে অকণমান কিন্তু ৰাতি বেছি হৈছে অকলে গুচি আহিলোঁ চ' এতিয়া আছোঁ বৰ্তমান মই ৰুদ্ৰাক্ষ মলত আৰু দেখিবলৈ পাইছে আপোনাৰ ইমান তেনেকুৱা ইমান মানুহ বৰ্তমান নাই চ' বৰ্তমান এতিয়া গীৰ্জাত আছে চ' মই এনেই ওলাই আহিলোঁ অকণ উইণ্ড' শ্বপিং কৰিবলৈ আৰু এতিয়া বহুত ধুনীয়াকৈ সজাইছে কিছুমানে ধুনীয়াকৈ ডেক'ৰেট কৰিছে খ্ৰীষ্টমাছ বুলি মোৰ বেক চাইডে দেখিব পাৰিব আপোনালোকে মেক্সিমাম ইয়াতে আপোনাৰ কাপলছ আছে আৰু ফেমিলি ফ্ৰেণ্ডছ আছে এনেকুৱা আছে চবেই গেট টুগেডাৰ নিচিনা কৰি আছে চ' বন্ধুসকল আজি খ্ৰীষ্টমাছ ব্লগটো ইমানেই আৰু অফিচৰ বিজি স্কেডিউলৰ মাজত আপোনালোকৰ ওচৰত মই অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ যদিহে আপোনালোকে চাই ভাল পালে মোৰ ভিডিঅ'টো তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং ভুয়াস ব্লগ থেংক ইউ ছ' মাছ